নমস্কাৰ আজি আমি দেখুৱাম কেনেকৈ আপুনি এনকে পেজত ৰেজিষ্ট্ৰেচন হ'ব সাইন আপ কৰিব আপোনাক নিজকে যদি আপুনি এনকে পেজত ৰেজিষ্টাৰ নাই তাৰ আগতে আপুনি যাব এনকে পেজৰ ফেসবুক পেজত এনকে পেজৰ ফেসবুক পেজত গৈ আপুনি এটো একচুয়ালি মই এডমিন হৈ থকাৰ বাবে ইয়াত নাই দেখুৱা ইয়াতে লাইক কৰিবলৈ আহিব আৰু আমাৰ গ্ৰুপো আছে এনকে পেজ গ্ৰুপ বুলি আছে এনকে পেজ গ্ৰুপত যাব এনকে পেজ গ্ৰুপ এনকে পেজ গ্ৰুপত গৈ জয়েন কৰি লব কিয়নো ইয়াত আপুনি আমাৰ সকলো আপডেট খিনি পাই থাকিব কিবা যদি নটিফিকেশন আহে আমি ইয়াতে কাৰণ আজিৰ ডেটত সকলোৱে সোশ্যাল মিডিয়াৰ লগতে জড়িত সো আমি ইয়াতে আপডেট খিনি দি থাকিম আপোনালোকে জয়েন কৰি লব আৰু পেজতো লাইক কৰি লব ঠিক আছে সো আমি এতিয়া যাম এনকে পেজত কেনেকৈ সাইন আপ কৰিম এনকে পেজ www.nkpage.co.in ত যাম .in ত গৈ নিউ কাস্টমাৰত ক্লিক কৰিব লাগিব এটো ওয়েবসাইটৰ থ্ৰু দেখুৱাই আছো এপটো একদম সিম্পল সাইন আপ বুলি থাকিব এপটো ইনষ্টল কৰাৰ লগে লগে প্লে ষ্টৰত সাৰ্চ কৰিব এনকে পেজ বুলি এনকে পেজ প্ৰো বুলি আহিব এটো এপ ইনষ্টল কৰি তলতে থাকিব যদি আপুনি নিউ কাস্টমাৰ হয় সাইন আপ বুলি পাব আৰু এতিয়া ওয়েবসাইটত ইয়াতে নিউ কাস্টমাৰ বুলি আছে প্লাস নিউ কাস্টমাৰ আপোনাৰ যদি আপুনি অলৰেডি ৰেজিষ্টাৰ্ড হয় তো ওয়েবসাইটত আপুনি মোবাইল আইডি টু মোবাইল নাম্বাৰ হ'ব আৰু যদি আপুনি সাইন আপ কৰাৰ পিছত প্ৰথম আপোনাৰ কমন পাসওয়াৰ্ডটো হয় 1 ৰ পৰা 8 লৈকে 1 2 3 4 5 6 7 8 ঠিক আছে লগে লগে কিন্তু আপুনি এটো চেঞ্জ কৰি লব সিকিউৰিটি পাৰপজৰ কাৰণে কাৰণ এটো কমন পাসওয়াৰ্ড বুলি এনকে পেজৰ সকলো মানুহে গম পাইছে সো আপুনি যদি চেঞ্জ নকৰে কাইলে কোনোবাই বৰ্তমান আমাৰ ওটিপি বেস হোৱা নাই কাৰণ ওটিপি বেসও হৈ যাব তেতিয়াটো ধৰ প্ৰবলেম নাই কিন্তু এতিয়া কোনোবাই যদি লগইন কৰিবলৈ ট্ৰাই কৰে লগইন হৈ যাব সো আপুনি লগে লগে পাসওয়াৰ্ডটো চেঞ্জ কৰি লব আপোনাৰ সিকিউৰিটি পাৰপজৰ ইয়াত আপুনি নিউ কাস্টমাৰত ক্লিক কৰিলে নিউ কাস্টমাৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ এখন ফৰ্ম আহিছে এই ফৰ্মখনত সিলেক্ট কৰিব ৰিটেইলাৰ সিলেক্ট কৰিব তাৰ পিছতে আপোনাৰ ইয়াত আপোনাৰ ডিটেইলছ খিনি ভৰাব ধৰক মই এজনৰ এতিয়া মোৰ সাইন আপ কৰিবলগীয়া আছে মই ইয়াত হেখিনি ভৰাই দিছো চাই থাকিব কেনেকৈ কি কোড কি ভৰাইছো যাতে আপোনালোকৰ ভুল নহয় কাৰণ ডিটেইলছ খিনি আপুনি কিমান শুদ্ধকৈ দিব তেতিয়া আপোনাৰ পিছলে কোনো ৰিজেক্টৰ কথা নাহে বা আপোনাৰ আইডিটো ব্লক হোৱাৰ কথা নাহে কাৰণ আপোনাৰ ডিটেইলছ খিনি যদি কিবা প্ৰপাৰলি নাপায় আপোনাৰ তেতিয়া আইডিটো ব্লক হ'ব পাৰে বা আপোনাৰ এক্টিভেট নহবও পাৰে ঠিক আছে প্ৰথম নাম ভৰালো এতিয়া আমি ইমেইল আইডিটো ভৰাই দিছো তাৰপিছত আমি মোবাইল নাম্বাৰটো যিজন কাস্টমাৰ ৰেজিষ্টাৰ কৰি আছো তেওঁৰ মোবাইল নাম্বাৰটো ভৰাব লাগিব হ'ব আপুনি কোনখন ষ্টেটত বসবাস কৰে আপোনাৰ নিজৰ চিটিটো লিখিব ধৰক মই এটা তিতাবৰৰ পৰা বিলং কৰো মই তিতাবৰ লিখিম কিন্তু এজন বৰহুলা পৰা বিলং কৰে বৰহুলা পিন কোডটো প্ৰপাৰলি দিব কাৰণ কেতিয়াবা ধৰক আপোনাৰ ইয়াত পিছত আমি ধৰক বেনাৰিং বা কিবাৰ কাৰণে যদি আমাক দৰকাৰ হয় তেতিয়া আমি পিন কোড ওয়াইজ সাৰ্চ কৰিম সো হে পিন কোডত কিমান ইউজাৰ আছে তো পিন কোড ওয়াইজ সাৰ্চ কৰাৰ লগে লগে তেতিয়া আপোনাৰ পিন কোড ওয়াইজ আহি যাব এড্ৰেছটো আধাৰ কাৰ্ডত থকাৰ প্ৰপাৰলি দিব ঠিক আছে এটো কালিৰ কাৰণেহে দিছিলে অকল আৰু তো বুঝছো কালিৰ কাৰণে দিলে তো আজিৰ কাৰণে তো কৈছো ওলাব লাগিছিলে ন কন্টিনিউ বন্ধ নিৰ্দিষ্ট কাললৈ বন্ধে আছে এড্ৰেছটো আপোনাৰ ইয়াত কি আছে চেৰেলি পথাৰ দোকানৰ নামটো তেওঁ একচুয়ালি দোকানৰ নাম আমাক দিয়া নাই সো তেওঁৰ নামটোকে ভৰাই দিওঁ যদি আপোনাৰ দোকান আছে দোকানৰ নামটো ভৰালে বেছি ভাল হয় কাৰণ আপোনাৰ এটো হৈ গ'ল আমাৰ কমপ্লিটলি B2B ৰিলেটেড তো ইয়াত আপোনাৰ নামটো লিখি পেন নাম্বাৰটো শুদ্ধকৈ ভৰাব কাৰণ এই পেন নাম্বাৰ আৰু আধাৰ নাম্বাৰ যদি শুদ্ধকৈ নভৰাই আপোনাৰ KYC পিছত ৰিজেক্ট হৈ যাব আপুনি KYC ফৰ্মখিনিও ফিল আপ কৰিব নোৱাৰিব
ঠিক আছে আমাৰ ফিল আপ হৈ গৈছে বহুত বেছি ডিটেইলছ নাই মাত্ৰ 1 বা 2 মিনিটৰ কাম হয় তো আপোনালোকক দেখুৱাবৰ কাৰণে ইমানখিনি অলপ টাইম লাগিছে ইয়াত আপোনাৰ নামটো ভৰালে ৰিটেইলাৰ চিলেক্ট কৰি নাম ভৰালে ইমেইল আইডি মোবাইল নাম্বাৰ ষ্টেটটো লিখিলে চিটিটো লিখিলে পিন কোড আৰু আপোনাৰ পুৰা এড্ৰেছটো লিখিলে আৰু দোকানৰ নাম পেন কাৰ্ড আধাৰ নাম্বাৰ ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ এক্টিভেশ্যন হৈ যাব ৰিটেইলাৰ এইটো ৰিটেইলাৰ হয় ডিষ্ট্ৰিবিউটৰৰ কাৰণে আপুনি কোম্পানীৰ লগত যোগাযোগ কৰিব ডিষ্ট্ৰিবিউটৰ মাষ্টাৰ ডিষ্ট্ৰিবিউটৰ দুইটা সুবিধা আছে এইটো হ'ল ৰিটেইলাৰ আপুনি নিজে বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে তো ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত ধৰক ইউৰ ৰিকুৱেষ্ট হেজ বিন ছাবমিটেড ছাকচেছফুলি ৱেইট ফৰ কনফাৰ্মেশ্যন মানে এইটো বস্তু আপোনাৰ এতিয়া কোম্পানীয়ে এক্টিভেট কৰি দিব কোম্পানীয়ে এক্টিভেট কৰি দিয়াৰ লগে লগে আপোনাৰ আইডিটো হ'ব মোবাইল নম্বৰ পাছৱৰ্ডটো হ'ব 1 পৰা 8 লৈকে এইটো মাৰি সাইন ইন কৰিলে আপোনাৰ লগইন হৈ যাব থ্যাংক ইউ তো এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব পাৰিলে শ্বেয়াৰ কৰিব যাতে আৰু 2-3 জনে উপকৃত হ'ব পাৰে ঠিক আছে থ্যাংক ইউ